ৰৌ বৰালি পাহৰি গৈ পুতি চেটা ধৰিলে নহ'ব। বহুত ডাঙৰ ডাঙৰ দালালবিলাক এতিয়ালৈকে উঠোৱা হৈ আছে গোটেই অসমতে। মই পাৰ্টিকুলাৰ জুৰিয়া ৰূপহী থানাৰ কথা নকওঁ, গোটেই অসমতে বহুত এনেকুৱা আছে যে যিসকল ডাঙৰ ডাঙৰ দালালিত জড়িত আছে, বিভিন্ন সংগঠনৰ লগত জড়িত আছে, সেইবিলাককো চৰকাৰে উঠাব লাগে। তাৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ। ৰাজ্যজুৰি দালালৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰখা অভিযান সন্দৰ্ভত প্ৰাক্তন বিধায়ক আব্দুল আজিজে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। আৰক্ষীয়ে আটক কৰিলে ৰাজ্যজুৰি 242 জন আৰু থানাৰ দালাল। ৰৌ বৰালি হাৰি গ'ল, পুতি খলিহনাহে আটক হ'ল। দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানক লৈ যে প্ৰাক্তন বিধায়কগৰাকী মুঠেই সন্তুষ্ট নহয়, সেয়া প্ৰকাশ কৰিলে। নগাঁও জিলাৰ উত্তৰ অঞ্চলত বিজেপি নেতাৰ লগতে তথাকথিত সংখ্যালঘু সংগঠনৰ নেতা বুলি নিজকে জাহিৰ কৰি বহুতে চলাই আহিছে দালাল ৰাজ। মুখ্যমন্ত্ৰীৰ এই দালাল বিৰোধী পদক্ষেপক প্ৰাক্তন বিধায়ক আব্দুল আজিজে প্ৰশংসাও কৰিলে।